নমস্কাৰ, মই ৰাজীৱ আৰু মাইসেলফ এণ্ড ৰাজীৱ ফুকনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে সৰুতে চাকালাকা বুম বুম নামৰ চিৰিয়েল এখন চাইছিলে নিশ্চয়। চিৰিয়েলখনত এডাল পেঞ্চিল দেখুৱাইছিলে। এই পেঞ্চিলডালেৰে যি আঁকে তাকে সঁচা হৈ যায়। সৰুতে সেইডালক পাবলৈ মই বহুত সপোন দেখিছিলোঁ। মোৰ দৰে চাগে আপোনালোকেও সেইডালক পাব বিচাৰিছিল। সৌভাগ্যৰ কথা যে আমাৰ অপেক্ষাৰ অন্ত পৰিল, কাৰণ পেঞ্চিলডাল সঁচাকৈ আহি গ'ল এটা প্ৰিণ্টাৰৰ ৰূপত। ইয়াক 3D প্ৰিণ্টাৰ বুলি কোৱা হয়। এই প্ৰিণ্টাৰটোৰ জৰিয়তে আপোনালোকে যি ইচ্ছা তাকে প্ৰিণ্ট কৰি উলিয়াব পাৰিব। এতিয়াৰ পৰা আপোনাৰ ল'ৰাটোৱে পুতলা এটা বিচাৰি আমনি কৰিলে টেনশ্যন ল'বলগীয়া নাই, কাৰণ ডাউনলোড কৰি প্ৰিণ্ট মাৰিলেই হ'ল। জোতা বা চেণ্ডেলযোৰ সৰু হ'লেও টেনশ্যন ল'বলগীয়া নাই। আনকি আপোনাৰ আঙুলি এটা ছিগি থাকিলে বা কিডনীটো ডেমেজ হ'লেও টেনশ্যন ল'বলগীয়া নাই, কাৰণ 3D প্ৰিণ্টাৰৰ জৰিয়তে সকলো প্ৰিণ্ট কৰা সম্ভৱ। কেইবছৰমান আগতে চীন দেশত প্ৰকাণ্ড এটা প্ৰিণ্টাৰৰ সহায়ত একেদিনাই 10টা ঘৰ সাজি উলিয়ায়, য'ত একোটা ঘৰত মাত্ৰ 2.5 লাখ মানকৈ খৰচ পৰিছিলে। জাৰ্মান চিকিৎসক এজনে নাক, কাণ, কিডনী পৰ্যন্ত প্ৰিণ্ট কৰি উলিয়াবলৈ সক্ষম হৈছে, য'ত তেওঁলোকে শৰীৰৰ কোষক সফলভাৱে ফিলামেণ্ট ৰূপত ব্যৱহাৰ কৰিব পাৰিছে। ভৱিষ্যতে এই প্ৰক্ৰিয়াটোৱে কৃত্ৰিম অংগ প্ৰত্যংগ নিৰ্মাণৰ ক্ষেত্ৰখনত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে। 3D প্ৰিণ্টাৰবোৰত চিয়াহীৰ সলনি ভৰাই দিয়া বস্তুটোক ফিলামেণ্ট বুলি কোৱা হয়। এই ফিলামেণ্ট বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, যেনে ধৰক কাগজ, লোহা, প্লাষ্টিক, মম, খোৱাবস্তু, সৰু কোষ ইত্যাদি। বৰ্তমান কাপোৰৰ ওপৰতো গৱেষণা কৰি থকা হৈছে আৰু কিছু ক্ষেত্ৰত ই সফলো হৈছে। 3D প্ৰিণ্টাৰৰ আটাইতকৈ বেছি ব্যৱহাৰ দেখা যায় ৰেষ্টুৰেণ্টবিলাকত। যোৱা কেইবছৰমানৰ পৰা ধনী দেশবিলাকত 3D প্ৰিণ্টেড খোৱাবস্তুবিলাকে বহুত বেছি জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। বৰ্তমান ভগা চিগা বস্তু এটাকে কেনেদৰে ফিলামেণ্ট ৰূপত ব্যৱহাৰ কৰিব তাৰ ওপৰত গৱেষণা কৰি থকা হৈছে। আৰু এই ক্ষেত্ৰত সফল হ'লে আমি পেলনীয়া বটল এটা বা ভগা প্লেট এখন আন এটা কামত অহা বস্তুলৈ সলাই ল'ব পাৰিম। 3D প্ৰিণ্টাৰবিলাকত ব্যৱহাৰ কৰা ফিলামেণ্টৰ প্ৰকাৰ আৰু প্ৰিণ্টাৰটোৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ দাম বেলেগ হয়। বৰ্তমান 20,000 মান টকা দামৰ পৰা 3D প্ৰিণ্টাৰ বজাৰত কিনিবলৈ পাব। গতিকে এতিয়াৰে পৰা আমি আৰু একো কিনিবলগীয়া নহ'ব, চিধা ডাউনলোড কৰি প্ৰিণ্ট মাৰিলেই হ'ল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ধন্যবাদ।